স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভাল। এতিয়া বৰ্তমান সময় হৈছে 2:10 আৰু আমি এঘণ্টামানৰ আগত পাইছোহি শ্বিলঙৰ পৰা। শ্বিলঙৰ ভিডিঅ'কেইটা আহিব বাৰু লাহে লাহে। প্ৰথম এইটো ভিডিঅ' আপলোড দি ল'ম, তাৰপিছত সেইকেইটা ভিডিঅ' লাহে লাহে দি থাকিম। 3টামান ভিডিঅ' 3-4টা যিমানটা পাৰোঁ দিবলৈ চেষ্টা কৰিম। তাৰপিছত এতিয়া আজি দিৱালী, যিহেতু একো ব্যৱস্থা কৰা হোৱা নাছিলে, যাওঁ 2টামান বজাৰ কৰি আনোগৈ, লাইট 2টামান কিনি আনোগৈ, চাকি কেইগছমান কিনি আনোগৈ। তাৰপিছত দেখুৱাম আপোনালোকক কি কৰোঁ আজি। আৰু যাওঁ ATM, তাৰপিছত আমি যাম বস্তু কিনিবলৈ। তেতিয়াহ'লে ব'লক মোৰ লগত গৈ থাকোঁ। বহুত দিন বসন্তীখন চলোৱা নাই, প্ৰায় 8-9 দিন হৈ গ'ল। বসন্তীখন উলিয়াই লওঁ, তাৰপিছত ৰাস্তাত লগ পাই আছোগৈ। দিছ ইজ বসন্তী। বহুত দিনৰ পিছত এবাৰ ভাবিছোঁ লাইট আৰু চাকি দিকে দেৱালীটো পালন কৰি দিওঁ। কলপুলি চলপুলি নলগাওঁ, গৰু লাগি আহিছে। কালিৰ পৰা জাৰ্ণি কৰি আহি আছোঁ আৰু ৰেষ্ট বুলি ক'বলৈ লোৱাই নাই, ক'ব গ'লে ভালকৈ। তেনেকৈ যি হয় হ'ব আৰু। লাইট কিনি আনিলোঁ, আনি মেলি এতিয়া লাইটটো লগাম আৰু তো চাই থাকক আপোনালোকে। লাইটটো লগাই লওঁ, তাৰপাছত আন্ধাৰ হ'লে দেখাম কেনেকুৱা লাগে। দেখিছে ৰাইচ, যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ লগাবলৈ অতি কম সময়ৰ ভিতৰত। আপোনালোকে গম পাইছে মই আহি পাওঁতে আমাৰ দেৰি হৈছে, তো যিমানখিনি পাৰিছোঁ কৰি দিছোঁ আজি। আৰু জাষ্ট পোহৰটো আৰু লাগে, পোহৰটো কৰি দিছোঁ। এই কেইগছমান চাকি জ্বলি আছে, বাকীটো আন্ধাৰ 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 আন্ধাৰ। চ' আৰু কি দেখাব পাওঁ চাওঁ আপোনালোকক। আমাৰ ঘৰতো আৰু দেখাবলগীয়া একোৱেই নাই, জাষ্ট কেজুৱেল নৰ্মেল অকণমান লগাই দিয়া হৈছে। ভাবিছোঁ এতিয়া অলপ মন্দিৰৰ ফালে যাম। লগৰটোক ফোন কৰিছিলোঁ, সি মন্দিৰৰ ফালে যাম বুলি কৈছে। ময়ো যাওঁ তাৰ লগতে, এনেই আৰু অলপ ওলাই। তো চাই থাকক।
চাকি তাকি দিয়া হৈ গ'ল এতিয়া যাওঁ ঘৰলৈ যাওঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ